নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 5 মে 2025 চন, অসমীয়া বহাগ মাহৰ 21 তাৰিখ সোমবাৰ। আজি তিথি হ'ব শুক্লা অষ্টমী। ৰাতিপুৱা 7:37 থাকিব, তাৰ পাছত নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, দিনৰ 2:05 থাকিব, তাৰ পাছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব বৃদ্ধি যোগ, ৰাতি 12:22 থাকিব, তাৰ পাছত ধ্ৰুৱ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৱকৰণ, ৰাতিপুৱা 7:35 থাকিব, তাৰ পাছত বালৱকৰণ, ৰাতি 8:07 থাকিব, তাৰ পাছত কৌলৱকৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব কৰ্কট ৰাশি, দিনৰ 2:05 থাকিব, তাৰ পাছত সিংহ ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব 4:42, সূৰ্য অস্ত যাব 5:56। আজি যোগিনী ঈশান কোণত ৰাতিপুৱা 7:37 থাকিব, তাৰ পাছত পূব দিশত থাকিব। আজি যাত্ৰাৰ ক্ষেত্ৰত পশ্চিম আৰু উত্তৰ দিশে শুভ নহ'ব। আজি মৰণত দোষ নাথাকিব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:06 পৰা 3:54 থাকিব। অভিজিত মুহূৰ্ত দিনৰ 10:53 পৰা 11:45 থাকিব আৰু গধূলি মুহূৰ্ত সন্ধিয়া 5:44 পৰা 6:08 থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি আজিৰ দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ উন্নতিৰ বাবে চেষ্টা কৰাটো উচিত। এই সময়ত শাৰীৰিক অসুস্থতাৰ সমস্যা দেখা দিব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত এই সময়ত সাৱধান হোৱা উচিত। ভালদৰে ভাবি চিন্তিহে বিনিয়োগ কৰিব, নহ'লে আপোনাৰ সমস্যাত পৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত কিছু নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে সহকৰ্মী তথা বিষয়ববীয়াৰ সৈতে এক ভাল সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক দিশত আপোনাৰ দিনটো সুন্দৰ হ'ব। আৰ্থিক ক্ষেত্ৰত এই সময়ত কিছু মধ্যম ফলদায়ক হোৱা দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে সাৱধান হোৱা উচিত। আজিৰ দিনটোত আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 1 আৰু ৰং হ'ব হালধীয়া। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত প্ৰচুৰ উন্নতিৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কাম কাজৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত কোনো মহত্বপূৰ্ণ কামৰ আৰম্ভণি বা মহত্বপূৰ্ণ কামৰ বাবে আগবাঢ়িলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত কোনো পুৰণি বন্ধুৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো সুখদায়ক তথা আনন্দময় হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক তথা মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত খং তথা বাণীৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজিৰ দিনটোত মেডিকেল সম্বন্ধীয় খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটো বিবাদপূৰ্ণ বিষয়ৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন। আজিৰ দিনটোত পৰিয়ালবৰ্গ তথা প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিছু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে ধৈৰ্য হৈছে আজি আপোনাৰ বাবে মূল চাবিকাঠি। গতিকে ধৈৰ্য সহকাৰে কামবিলাক বা সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব, সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত সজাগ হোৱাৰ প্ৰয়োজন। মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 1, ৰং হ'ব পাতল সেউজীয়া।
কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকেলৈ সাৱধান থাকিব। ধৈৰ্য সহকাৰে সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব। কেৰিয়াৰ তথা ব্যৱসায়িক ক্ষেত্ৰত ভবামতে আজিৰ দিনটোত সফলতা নাপাব পাৰে। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটোত আগতকৈ কিছু উন্নত অনুভৱ কৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত পৰস্পৰ বুজাবুজিৰে সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ বিবাদপূৰ্ণ আলোচনা এৰাই চলাৰ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত সাৱধান হ'ব। কিছু মানসিক অসুস্থতা দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 4, ৰং হ'ব ক্ৰীম কালাৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ মন ধাৰ্মিক তথা সামাজিক কাম কাজৰ ক্ষেত্ৰত দেখা যাব। লগতে সামাজিক মান সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। আৰ্থিক দিশত লাভ হ'ব, কিন্তু সেই লাভৰ বাবে আপুনি পৰিশ্ৰমো অধিক কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোত অপ্ৰয়োজনীয় বিষয়ৰ পৰা দূৰত্ব বজাই চলিব, নহ'লে সমস্যাত পৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দাম্পত্য জীৱন মধুৰময় হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 9, ৰং হ'ব কমলা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। কাম কাজৰ ক্ষেত্ৰত কিছু এলেহুৱা ভাৱ উৎপন্ন হ'ব পাৰে। আজিৰ দিনটোত কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব। খৰতকীয়া সিদ্ধান্তই আপোনাক বিপদত পেলাব পাৰে। চাকৰিয়ালসকলৰ বাবে দিনটো উন্নতিৰ যোগ দেখা গৈছে। ব্যৱসায়িক বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। লগতে আৰ্থিক দিশত শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি নিজকে ভিৰৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো মধ্যম দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব বেঙুনীয়া। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে মধ্যম ফলদায়ক হোৱা দেখা যাব। আজি কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা পাবলৈ অধিক কষ্ট কৰিব লগা হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত স্থিৰতা দেখা গৈছে, যদিও অপ্ৰয়োজনীয় খৰচ এৰাই চলাৰ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো মধ্যম দেখা যাব। প্ৰেম সম্বন্ধৰ বাবে দিনটো কিছু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকেলৈ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। নিজকে হাইড্ৰেট কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 2, ৰং হ'ব বগা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো বিশেষ কাম কাজৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। পাবলগীয়া ধন আজিৰ দিনটোত ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিকভাৱে আজিৰ দিনটোত শক্তিশালী অনুভৱ কৰিব তথা উপাৰ্জন বৃদ্ধি পাব। এই ৰাশিৰ মিডিয়াৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে দিনটো যথেষ্ট সুফলদায়ক হোৱা দেখা যাব। ঘৰুৱা পৰিৱেশ আজিৰ দিনটোত শান্তিময় হোৱা দেখা যাব তথা দাম্পত্য জীৱনত মধুৰতা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাল হ'ব। শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 5, ৰং হ'ব কমলা। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো কাম কাজ আৰম্ভ কৰাৰ বাবে শুভ হ'ব।
গতিকেলৈ আজি দিনটোত যদি কোনো কাম কাজ আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আৰম্ভ কৰিব পাৰে। আজি দিনটোত কোনো আধৰুৱা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত যাত্ৰাৰ যোগ দেখা গৈছে। আজি দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব তথা কেৰিয়াৰ বা ব্যৱসায়িক ক্ষেত্ৰত বাবে দিনটো উৎসাহপূৰ্ণ হ'ব তথা বিভিন্ন দিশৰ পৰা সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত আজি দিনটোত আপোনাৰ স্থিৰতা দেখা গৈছে। লগতে দিনটো ব্যস্ততাপূৰ্ণ হোৱা সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিছু ঘৰুৱা সমস্যা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিব। অধিক পৰিশ্ৰম এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 9, ৰং হ'ব ডাঠ ৰঙা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত আগতকৈ কিছু উন্নত অনুভৱ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই সময়ত অধিক মনোযোগেৰে আগবঢ়াৰ প্ৰয়োজন। ব্যৱসায়িক ক্ষেত্ৰত সঠিক পৰিকল্পনা তথা নতুন দৃষ্টিভংগীৰে আগবাঢ়িলে ভৱিষ্যত দিনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত কিছু সাল সলনিৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত সজাগ হ'ব। অপ্ৰয়োজনীয় বিষয়ক লৈ বাদ বিতৰ্কত লিপ্ত নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 6, ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কোনো বিবাদপূৰ্ণ ৰখি থকা কামৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপুনি সন্ধিয়া সময়লৈকে কোনো সুসংবাদ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত আজি দিনটো উল্লেখযোগ্য অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে। কৰ্মজীৱনত আপোনাৰ দক্ষতা বৃদ্ধি পাব তথা কৰ্মক্ষেত্ৰত আপুনি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ বাবে দিনটো শান্তিময় তথা প্ৰিয়জনৰ সৈতে এক ৰোমান্টিক সময় পাৰ কৰাৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰ হ'ব। শাৰীৰিকভাৱে তথা মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 3, ৰং হ'ব পাতল হালধীয়া। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কিছু সমস্যাৰ বাবে মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। আপোনাৰ মনত কিছু ঋণাত্মক ধাৰণা উৎপন্ন হ'ব পাৰে। গতিকে আপোনজনৰ সৈতে আপোনাৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰক। মানসিক শান্তি লাভ কৰিব। আজি আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন। ব্যৱসায়িক ক্ষেত্ৰত দিনটো মধ্যম দেখা যাব। আৰ্থিক ক্ষেত্ৰত পৰিকল্পিত বাজেটৰ মাজেৰে চলাৰ চেষ্টা কৰিব। তেতিয়া আৰ্থিক সমস্যাবিলাকৰ পৰা কিছু সকাহ লাভ কৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো ভাল হ'ব। স্বাস্থ্যৰ পক্ষে সজাগ হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পশ্চিম, সংখ্যা হ'ব 4, ৰং হ'ব মটীয়া।